উপস্থিত আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল আৰু সমগ্ৰ দেশৰ ৰাইজ, আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে আমাৰ স্কুলত পতাকা উত্তোলন কৰি সমগ্ৰ ভাৰতবৰ্ষৰ শ্বহীদ হোৱা বীৰ জোৱানসকলৰ কথা স্মৰণ কৰি আজি আমি পতাকা উত্তোলন কাৰ্য সমাপ্ত কৰিলোঁ। আৰু এটা কথা, ইউটিউব চেনেল ভাদ্ৰাগাঁও মিমিৰ সকলোৰে পৰিচিত এটা নাম বল্টু আজি আমাৰ ইয়াত উপস্থিত আছে। বল্টু, তুমি কিবা কবা নেকি? মোক আজি সেই ভাল লাগছে, চকলেট খাবার দিছিল পতাকা উত্তোলনের বেলা। তো ছোট ছোয়াগুলোক মুই কম তোমরা আজি স্কুলত যাও, তোমাকে চকলেট খাবার দিব।